নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ কাৰণে এটা একদম কুইক আৰু সহজ পৰঠাৰ ৰেচিপি আনিছোঁ। আপোনালোকে এই ৰেচিপিটো ঘৰতো বনাই খাব পাৰে আৰু ল'ৰা ছোৱালীকো টিফিনত দিব পাৰে। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই ময়দা লৈছোঁ। ইয়াত নিমখ দি দিছোঁ আৰু ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন দি দিছোঁ। এয়া কচুৰি মিঠি দি দিছোঁ। এয়া ময়দাখিনি ৰিফাইনেৰে ভালকৈ মাৰি লৈছোঁ। ইয়াত এতিয়া পানী দি মাৰি ল'ম। এয়া পানী দি দিছোঁ। এতিয়া ময়দাখিনি 5 মিনিট থৈ দিম। এয়া মই আলুখিনি দাইলত দি বইল কৰি থৈ দিছিলোঁ। ইয়াত এতিয়া গৰম মছলা দি পিটিকা বনাইছোঁ। এয়া মই আলুখিনি ভাজিবৰ কাৰণে এটা পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান আদাৰ পেষ্ট বনাই লৈছোঁ। এয়া পিঁয়াজ কাটিছোঁ সৰু সৰুকৈ আৰু 2টা কেঁচা জলকীয়া কাটিছোঁ। ইয়াতে এতিয়া কেৰাহীত মিঠাতেল দি দিলোঁ। ইয়াত মই পিঁয়াজ দি দিছোঁ আৰু কেঁচা জলকীয়া ইয়াতে দি দিম। আদা অকণমান পিছত দি দিম, নহ'লে জ্বলি যাব। ইয়াত অকণমান নিমখ দি দিছোঁ। এতিয়া ইয়াত আদা দি দিম আৰু আলু দি দিলোঁ। এতিয়া আলুখিনি ভাজি লওঁ। এয়া আলুখিনি 3 মিনিটমান ভাজি লৈছোঁ। হৈ গ'ল। এয়া আলুখিনি এটা বাটিত নমাই ল'লোঁ। এতিয়া মই পৰঠা বনাবৰ কাৰণে টাৱাখন বহাই দিছোঁ। এয়া মই ময়দাখিনি 3 ভাগ কৰি লওঁ। এতিয়া পৰঠাৰ কাৰণে এভাগ লৈ লৈছোঁ। এনেকৈ অকণমান ময়দা দি পৰঠাখন বহল কৰি লৈছোঁ হাতেৰে। ইয়াত এতিয়া ভিতৰত আলু দি দিম। এয়া ভিতৰত আলু দি দিছোঁ। এনেদৰে আলু ভিতৰত দি পৰঠাখন বন্ধ কৰি লৈ লৈছোঁ। এয়া মই পৰঠাটো বহাই দিছোঁ। মই ইয়াত ৰিফাইন ইউজ কৰা নাই, ঘি দি দিছোঁ। আপোনালোকে ঘি নাথাকিলে ৰিফাইনো দিব পাৰে। ঘি দিলে টেষ্টটো অকণমান বেছি হয়। এয়া হৈ গ'ল পৰঠা। আপোনালোকে আলু পৰঠা বাটাৰ চচ বা কিবা তৰকাৰীৰেও খাব পাৰে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।